সকলো বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল ইয়াত ছাত্ৰ-ছাত্ৰীসকল মানে মই ক'বলৈ গৈ আছোঁ আণ্ডাৰ গ্ৰেজুৱেট ছাত্ৰ-ছাত্ৰীসকল আৰু পিজি ছাত্ৰ-ছাত্ৰীসকল ইতিমধ্যে তোমালোকৰ বহুতে হয়তো পৰীক্ষাৰ কাৰণে অনলাইন ফৰ্ম ফিল আপ কৰিছা বা বহুতে হয়তো কৰা নাই উইদিন পিৰিয়ড অফ টাইম তোমালোকে গোটেইখিনি কাম কৰিব লাগিব এতিয়া এইটোৰ ওপৰত অলৰেডি তোমালোকে বহুতকেইটা ভিডিঅ' পাইছা তোমালোকে গোটেইখিনি কথা গমো পাইছা কিন্তু ইয়াত তোমালোকৰ ফালৰ পৰা বহুত কেজনে মোক প্ৰশ্ন কৰিছে যে স্যাৰ যদি স্কুল কলেজ খোলা নিদিয়ে তেনেহলে পৰীক্ষা কেনেকৈ সংগঠিত হ'ব বা কেনেকৈ সম্পন্ন হ'ব আৰু আজিৰ এই ভিডিঅ'টিত তোমালোকক খুব চমুকৈ মই সেইটো কথা ক'বলৈ গৈ আছোঁ চোৱা কথাটো হৈছে যে তোমালোকৰ পৰীক্ষা অলৰেডি তোমালোকে গম পাইছা যে তিনিটা মোডত হোৱাৰ চান্স আছে এটা হৈছে অনলাইন এটা হৈছে অফলাইন আৰু এটা হৈছে ব্লেন্ডেড মোড অনলাইন পৰীক্ষা হোৱাৰ চান্স একেবাৰে কম অসমত আৰু ইয়াৰ কাৰণ তোমালোকে জানা ঠিক আছে এতিয়া আহিলো দ্বিতীয়টোলৈ অফলাইন আৰু অফলাইন হোৱাৰ চান্স এই কাৰণে কম বুলি মোৰ ফালৰ পৰা মই কৈছো কাৰণ পৰিবেশ এতিয়াও বৰ ভাললৈ অহা নাই এনেকুৱা হ'ব পাৰে নেকি যে বেলেগ ষ্টুডেন্টৰ কৰোনা বেমাৰ হৈ যাব আৰু ইউজি 6 সেমিষ্টাৰৰ ছাত্ৰ-ছাত্ৰীসকলৰ বেমাৰ নহয় বা পিজি ফাইনেল সেমিষ্টাৰৰ পৰীক্ষা যিবোৰে দিব সেই ছাত্ৰ-ছাত্ৰীসকলৰ বেমাৰ নহয় গতিকে পৰীক্ষা হলত গ'লে যদি ল'ৰা-ছোৱালীৰ ভিৰ হয় গতিকে তাৰ মাজেৰে তোমালোকৰ গালো সেই বেমাৰ আহিব পাৰে গতিকে অফলাইনৰ চান্স বহুতেই কম আছে তেনেহলে 3 নম্বৰ যেটো অপচন আছে ইয়াৰ চান্স বেছি আৰু এটো হৈছে ব্লেন্ডেড মোড এতিয়া এই ব্লেন্ডেড মোডৰ পৰীক্ষা কেনেকৈ হয় বা কেনেকৈ পতা হয় ইয়াৰ ওপৰত মই এটা লাষ্ট ভিডিঅ' এটা দিছো যদি তোমালোকে চোৱা নাই চাবা মই এই ভিডিঅ'টিৰ ডেসক্ৰিপচনত সেইটোৰ লিংকটো মই দি দিছো তোমালোকে ক্লিক কৰিলে গম পাবা যে ব্লেন্ডেড মোডৰ এক্সামবোৰ কেনে ধৰণে সংগঠিত হয় এতিয়া মূল প্ৰশ্নটো হৈছে তোমালোকৰ যে যদিহে স্কুল কলেজ বা শিক্ষানুষ্ঠানবোৰ বন্ধ থাকে তেনেহলে কেনেকৈ অফলাইন পৰীক্ষা হ'ব বা কেনেকৈ ব্লেন্ডেড পৰীক্ষা হ'ব নহয় জানো আৰু ইয়াৰ উত্তৰত তোমালোকক এখন নটিফিকেশন মই পাইছিলো কিন্তু বৰ দুখিত মোৰ মোবাইলত সেভ কৰি ৰাখিছিলো কিন্তু কেনেকৈ ডিলিট হৈ গৈছে বা কি হৈছে মই নাজানো কিন্তু সেই জাননীখনত এটা কথা উল্লেখ আছিল তাকে তোমালোকক ক'বলৈ ওলাইছো যে স্পেশাল কেস মানে পৰীক্ষাটো আৰু গোটেই মাহজুৰি নহয় ধৰা কেইদিনমান হ'ব পৰীক্ষা আৰু সেই পৰীক্ষা সাপোজ অহাকালি পৰীক্ষা আছে ইমানটা বজাৰ পৰা ইমানটা বজালৈ গতিকে পাৰ্টিকুলাৰ স্পেশাল কণ্ডিশনত স্পেশাল কেছত সেই সময়খিনিৰ কাৰণে শিক্ষানুষ্ঠানখন খোলা যাব য'ত নেকি অকল যদিহে অফলাইন বা ব্লেন্ডেড মোডত হয় আৰু সেইখিনি সময়ত এজন ছাত্ৰ বা ছাত্ৰীয়ে গৈ পৰীক্ষা হলত গৈ সুন্দৰকৈ পৰীক্ষাটো দি তেওঁ ঘৰলৈ ঘূৰি আহিব পাৰিব বাকি স্কুল কলেজ সব বন্ধ থাকিব গতিকে স্পেশাল কণ্ডিশনত খুলিব পাৰে স্কুল বা কলেজবোৰ ঠিক আছে বা বিশ্ববিদ্যালয়বোৰ গতিকে এইটো তোমালোকক মই কৈ থলো আৰু এইটোৱে হ'বগৈ যদিহে ব্লেন্ডেড বা অফলাইন মোডত পৰীক্ষা হয় আৰু ইয়াৰ ওপৰত স্পেশাল নটিফিকেশন আহিব তোমালোকৰ যেতিয়া গোটেইবোৰ ফৰ্ম ফিল আপ সামৰণি হৈ যাব শেষ হৈ যাব তাৰ পিছত সেপ্টেম্বৰ ভিতৰত তোমালোকলৈ আৰু এখন নটিচ আহিব যে পৰীক্ষাবোৰ কেনে ধৰণে সংগঠিত হ'ব কি নিয়ম মানি চলিব লাগিব গোটেইখিনি ডিটেইলছ মই তোমালোকক জনাই থাকিম লাগি থাকিবা মোৰ ভিডিঅ'সমূহ এনেদৰে পুনৰ এটি নতুন ইনফৰমেশ্যন লৈ তোমালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে মোক বিদায় দিয়া ধন্যবাদ